শক্তি বিভাগৰ চৰম গাফিলতিৰ ফলত ভৱানীপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত জ্বলাবলৈ লগা হৈছে মমবাতি, য'ত চিকিৎসক এজনে মমবাতিৰ পোহৰেৰে ৰাইজক সেৱা কৰিব লগা হৈছে। চাওক প্ৰাইম টাইম নিউজৰ এই বিশেষ প্ৰতিবেদন। নমস্কাৰ, মই বৰ্তমান উপস্থিত ভৱানীপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত আৰু শক্তি বিভাগৰ যি বৰ্তমান লুকাফুকু, সেই লুকাফুকুত বৰ্তমান হস্পিটালত বৰ্তমান জ্বলাব লগা হৈছে কেন্দ্ৰে। আপোনালোকে হয়তো ভিডিঅ'টো চাই নিশ্চয় ভাবিছে যে যিকোনো মুহূৰ্তত জৰুৰীকালীন ৰোগী এজন আহিব পাৰে আৰু তেতিয়া সেই ৰোগীজনৰ অৱস্থা কি হ'ব। চাওক আমাৰ এই বিশেষ ভিডিঅ'টি। শক্তি বিভাগৰ চৰম গাফিলতিৰ বাবে মমবাতিৰ পোহৰেৰে চিকিৎসকে ৰোগীক সেৱা কৰিব লগা হৈছে। মোৰ লগত দুজন ভৱানীপুৰ স্থানীয় যুৱক মোৰ লগত উপস্থিত আছে। মই তেওঁৰ পৰা জানিব বিচাৰিম, ইয়াত যিকোনো মুহূৰ্তত জৰুৰীকালীন ৰোগী আহিব পাৰে। আপুনি কি সন্দৰ্ভত কি কথা? প্ৰথম কথা হ'ল শক্তি বিভাগৰ চূড়ান্ত গাফিলতি, আৰু গাফিলতিৰ কাৰণে বৃহত্তৰ ভৱানীপুৰ অঞ্চল দীৰ্ঘ সময় ধৰি লোড শ্বেডিঙৰ সন্মুখীন হৈ আহিছে। আৰু তাৰ ব্যতিক্ৰম ভৱানীপুৰ ভৱানীপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ নহয়। কিন্তু আমাৰ ভৱানীপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ যিখিনি আমাৰ ডক্টৰ, যিখিনি আমাৰ বিষয়ববীয়া আছে, তেওঁলোক আমি সঁচাকৈ আন্তৰিক মনৰ পৰা ধন্যবাদ জনাইছোঁ। কাৰণ তেওঁলোকে আপোনালোকে হয়তো অলপ আগতে ভিডিঅ' কৰিছিলে, অলপ আগতে প্ৰায় 10 মিনিট আগতে ইয়াত এজন ৰোগী আহিছিলে। তেওঁক প্ৰায় সংকটজনক অৱস্থা বুলি আমি ক'ব পাৰোঁ। আৰু তেখেতক ঘৰৰ পৰা চাৰ্জাৰ লাইট, টৰ্চ লাইট তেওঁলোকে যিকোনো তেওঁলোকক পোহৰৰ ব্যৱস্থা কৰিলে তেওঁক চিকিৎসা প্ৰদান কৰি তেওঁক পঠাই দিছে। তাৰ কাৰণে আমি ভৱানীপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ ডক্টৰ আৰু বিষয়ববীয়াক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে ঘৰে ঘৰে 24 ঘণ্টা বিজুলী প্ৰদান কৰিব। কিন্তু এতিয়া ৰাইজৰ মাজত ডাঙৰ এটা প্ৰশ্ন উত্থাপন হৈছে, তেওঁলোকে 24 ঘণ্টা বিজুলী যোগান ধৰিবৰ প্ৰতিশ্ৰুতি দিছিল নে কৰ্তনৰ প্ৰতিশ্ৰুতি দিছিল? কাৰণ বৃহত্তৰ ভৱানীপুৰ অঞ্চলত প্ৰায় 2টা বজাতে বিজুলী গৈছিলে, কিন্তু এতিয়ালৈকে কিন্তু বিজুলীৰ কিন্তু দেখা দেখি নাই। গতিকে আমি বিভিন্ন তেওঁলোকৰ বিষয়ববীয়াক আমি ফোন কৰি তেওঁলোকে হয়তো আমাক টেকনিকেলভাৱে কিছুমান কৈ আছে, তেওঁলোকে বিভিন্ন সমস্যাৰ কথা কৈ আছে। কিন্তু সমস্যা অকল ভৱানীপুৰতে হয় নেকি? বেলেগৰ সমস্যা নহয় নেকি? বিভিন্ন লগৰ বন্ধু বা বিভিন্ন মানুহক আমি টেলিফোনিক বাৰ্তালাপ তেওঁলোকৰ লগত কৰিছোঁ, কিন্তু তেওঁলোকে কৈছে আমাৰ অঞ্চলত কাৰেণ্ট কিন্তু এতিয়া কিন্তু আছে। কিন্তু বৃহত্তৰ ভৱানীপুৰ অঞ্চলক তেওঁলোকে এটা আন্ধাৰত ৰাখিছে। আৰু ভৱানীপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰখনত তেওঁলোকে মমবাতি জ্বলাই চিকিৎসা কৰিব লগা হৈছে। গতিকে আমি শক্তি বিভাগক আমি সকীয়াই দিব বিচাৰিছোঁ, তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যে ভৱানীপুৰ ৰাইজক ৰাজপথত নামিবলৈ বাধ্য নকৰিব। আৰু অসমত বৰ দুৰ্ভাগ্যজনক এটা পৰিস্থিতি যে আন্দোলন নকৰাকৈ আজিলৈকে আমাক একো দিয়া নাই, আৰু আজিলৈকে আমি আন্দোলন নকৰাকৈ একো পোৱা নাই। গতিকে আমি বিষয়ববীয়াসকলক আমি সকীয়াই দিব বিচাৰিছোঁ যে অনতিপলমে তেওঁলোকে বিজুলীৰ ব্যৱস্থা কৰক, অন্যথা কিন্তু আমি ৰাজপথত নামিবলৈ বাধ্য হ'ম। মই বৰ্তমান যিখন হস্পিটালত থিয় দি আছোঁ, সেই হস্পিটালখন কিন্তু ইনভাৰ্টাৰ আছে, কিন্তু বিদ্যুৎ বিভাগৰ যি লুকাফাকুৰ বাবে এই ইনভাৰ্টাৰত চাৰ্জ নোহোৱা হৈছে, যাৰ ফলত এই হস্পিটালখনত বৰ্তমান মমবাতি জ্বলাবলৈ এই মেডিকেলৰ স্বাস্থ্যকৰ্মীসকলে বাধ্য হৈছে।